নমস্কাৰ। এইটো ছাগলী বিক্ৰী কৰিম বুলি ভাবিছোঁ। কাৰোবাক লাগে যদি কমেণ্টত জনাব। জন্মৰে পৰা প্ৰায় 12 মাহ, প্ৰায় এবছৰ হৈ গ'ল। মোৰ প্ৰায় 5টা ছাগলী আছে, তাৰে 4টা পাঠি ছাগলী আৰু এটা মাক। পাঠি ছাগলী 4টাৰ এটা ৰৈ গ'ল পথাৰ অভাৱত, বাকী 3টাটো 3 মাহৰ গাভিনী। কাৰোবাক পাঠি ছাগলী লাগে যদি মোৰ লগত কণ্টেক্ট কৰিব। এই 4টা ফুল গাভিনী, বৰ্তমান 3 মাহৰ গাভিনী হৈ আছে। বিহুৰ পিছত জন্ম দিব প্ৰায়। সিহঁতৰ খাদ্য হিচাপে মই ব্যৱহাৰ কৰা গছৰ পাতি, বেলেগ একো নিদিওঁ। লোকেল ছাগলীৰ এটা ভাল বস্তু হ'ল সিহঁতে য'তে ত'তে যি টি পাত খায়।